এইকেইজন কি বোলে বেংক বুলি কয় নেকি ভকত এই হাল চা এই হাল প্ৰেম কৰিছে নেকি মা কান্দা আছে আমি ৰাতিপুৱা আহি আছো মানে বৰষুণ দি আছে নহয় গোটেই পানী জমা হৈ আছে মানে ভেকুলী উজান পৰিছে আপোনালোকে উপভোগ কৰক দেই ভেকুলীখিনি কেনেকৈ ভেকুলী উজান পৰিছে হালধীয়া হৈ আছে কোনে কোনে দেখিছ ক সেইখিনি ভেকুলী যা হালধীয়া হালধীয়া হৈ যায় ভেকুলী উজান পৰিছে ভেকুলী খোৱাবিলাকেহে গম পাব এইকেইজন কি বোলে বেংক বুলি কয় নেকি ভকত এই হাল চা এই হাল প্ৰেম কৰিছে নেকি মা কান্দা আছে মানে কি স্বৰ্গদেৱতাক বৰষুণ দে কৈছে নেকি এই যা গোটেই বন মোহৰীয়া পেলালে বিদ্যা আজি ৰাতিপুৱা ভিডিঅ'টো মানে অ'কে কৰি দিলো ৰাতিপুৱা বৰষুণ দিছিলে ভেকুলী দেখিছিলে নহয় আপোনালোকে ভেকুলীকেইজনী যে পুৰা উজান পৰিছিলে আৰু এতিয়া ৰ'দ দিছে এইটোৱে আমাৰ বতৰ আৰু মানুহৰ ঘৰ ঘৰ আহি আছো পুৰা চাই যাওক বাহিৰত আৰু বন্ধুসকল চাওক কিমান দীঘল গাড়ী লাইন চাইডে চাইডে পুৰা গাড়ী কাৰণ এই গাড়ী লাইন কেইটা হৈছে আপোনালোকে দেখিব এইফালে সাগৰখন আছে সাগৰখনৰ পাৰত ইমানেই মানুহ আছেগৈ আপোনালোকে বলক ভিডিঅ'টো স্কিপ নকৰিব আজি ক'লৈ গৈ আছোঁ আপোনালোকে চাই থাকিব পুৰা সম্পূৰ্ণ ভিডিঅ'টো চাব দেই আৰু আচল মেইন জেগাডোখৰ পাবগৈ আছে আৰু মোৰ ধান্দা এটাই সেই সাগৰখনৰ পাৰত কিন্তু মই সাগৰ চাবলৈ নাযাওঁ সদায় চাই আছো তাত ছোৱালী চাব যাওঁ ধুনীয়া ভাল আহে ব'লক মোৰ লগতে মাল চাবলৈ মজা মজা মাল দেখুৱাম কি চাই আছো কিটো বেগত কোনোবা এটা আহিছে সেইকাৰণে কৈছো মোৰ শব্দটো শুনিব পাৰেতো সেইকাৰণে অলপ দমত কৰি দিছো আৰু এতিয়া ব'লক ভিডিঅ'টোলৈ পুৰা গাড়ী দম হৈ গৈছে ৰাস্তাটো পুৰা ঠেক হৈ গৈছে এই ৰাস্তাটোতে মাজতে আপোনালোকক মই এখন ধুনীয়া ফুটবল খেল দেখুৱাই আছো চাও কি ধুনীয়া লাগিছে ষ্টেডিয়ামখন ৱাও মুজৰিছ বাবুৰে এনেকৈ ফুটবল খেলি আছে এইডোখৰত আছে ধুনীয়া এখন হোটেল আপোনাৰ খাই যাব কিমান লাহে 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 প্ৰথম বেলিটোলৈ দেখুৱাই লৈছো বহি আছে আটাইতকৈ ডাঙৰ কথা কি মানে ইমান ডাঙৰ বালিটোত যে ইমান মানুহ আছে এতিয়া আমি এতিয়া এনেই মানুহে ভাবিব এতিয়া কমকৈ বালি আছে বুলি বহুত আছে মানুহ ইয়াতে কোনে কাক চাই লগা দেই মই দেখুৱাব নোৱাৰো যাতে লাজ লাগে ন আৰু পোৱালিকেইটা ভয় নকৰে কেনেকৈ গা ধুইছে দেখিছনে বেছি বেলেগক দেখুৱাটো এটা ভুল আৰু কিমান ধুনীয়াকৈ কৰি কেনেকৈ গা ধুই আছে চোৱা এইখন সাগৰৰ পাৰত আৰু বহুত দিন ৰাতিপুৱা ভেকুলী বিয়া খালো মানে আমি মানে উজান পৰি আছিলে হালধীয়া হালধীয়াকে বৰষুণ দি আছিলে আৰু এতিয়া যে এতিয়া মানুহ উজান পৰিছে মানে এতিয়া আপোনালোকে চাই যাব পাৰে অকণমান হাই কৰি দিয়ে হাই কৰি দিছে আৰু চাৰিওফালৰ পৰিৱেশটো এইফালে মানুহে চাই আছে যে সেইকাৰণে মই গছ গছনিকে দেখুৱাই দিছো দেই বুলি নাখাইবি আইচক্ৰীম খুৱাই মজা বোলে এইটো কি অকোৱা ধেমালি বুজিছে
সাগৰৰ পানী লুনিয়া ভণ্টি তুমি কিয় ইমান নহয় ধুনীয়া লোকে ধুনীয়া লোক মই ধুনীয়া নেকি কিবা এটা কোৱা হে 80 বছৰ বুঢ়া হয় তামোল পুৰা খায় তামোল মেইন মই ইমান ভৰ্তি দেখিনা তামোল চামোল নাখাওঁ মোৰ লিখিয়া বনিবা না উদাহৰণস্বৰূপে মই একো নাখাওঁ বেয়া বস্তু নাখাওঁ নহয় মোৰ আটাইতকৈ ভাল লগা ঠাইডোখৰ চাওক আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব দেই চাওক ইমান এটা ভাল পৰিৱেশ আইচক্ৰীম খাব নেকি আইচক্ৰীম ঢল নাযাবি ঢলে নাযাবি এইকেইটা ক'বলৈ যা এনেকৈ বহুত মানুহ গা ধুই আছে আৰু ময়ো পাহাৰতে বহি ৰং কৰি আছো বন্ধুসকল সাগৰত গা ধোৱা মজাই বেলেগ এনেকৈ বুজাহে বুজিব আৰু চলাই আছোন চলাই কথা এটা কওঁ এই পেণ্টটো ভালকে গাঁঠি এটা মাৰি লওঁ নহ'লে খোল খাই ক'ৰবাত যাবগৈ আকৌ পেণ্টটো খোল খাই থাকিলে